নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই বনাব লৈছো বেঙেনাৰ পিটিকা আৰু কণ বিলাহী। এয়া লৈছো এটা মিডিয়াম সাইজৰ পিয়াজ কাটি আৰু জলকীয়া লৈছো। জলকীয়া বেছি খালে বেছি দিব লাগে, কমকৈ খালে কমকৈ দিব লাগে। এটা বেঙেনা ললো আৰু এটা হেয়া কণ বিলাহী লৈছো, কেঁচা পকা দুইটাই লৈছো। আৰু বেঙেনাটো এতিয়া মই পুৰি ল'ম। বেঙেনা পুৰি আছো, গেছটো জ্বলোৱা আছে, কিন্তু খিৰিকীয়েদি বাহিৰৰ পৰা পোহৰ পৰি থকাৰ কাৰণে গেছটো ধৰিব পৰা নাই জ্বলি থকা বুলি। এয়া বেঙেনা পুৰা হৈ গ'ল। একেবাৰে ভালদৰে পুৰি নললেও হ'ব, আধা সিজা হ'লেও হয়। মই ভালদৰে পুৰি লৈছো। এতিয়া বাকলিবোৰ গুচাই ল'ম। বাকলি গুচাবলৈ ঠাণ্ডা হ'ব লাগে, গৰমে গৰমে গুচালে বাকলিবোৰ নেৰে, কিন্তু মই গৰমে গৰমে গুচালো। এয়া বেঙেনা বাকলি গুচোৱা হৈ গ'ল। এতিয়া হাতেৰে অকণমান পিটিকি লৈছো। হাতেৰে পিটিকি ল'লো। ইয়াত মই একো দিয়া নাই এতিয়ালৈকে। এতিয়া এখন কেৰাহী পাতি লৈছো। কেৰাহীখন পাতি লোৱাৰ পাছত ইয়াতে অকণমান তেল দি দিছো। তেল বেছি নাই দিয়া, বেঙেনাত এটাই গতিকে বেছি হ'লে বেছিকৈ দিব লাগে। ইয়াক পিঁয়াজটো কাটি ল'লো সৰু সৰুকৈ আৰু তেলতে দি দিছো। বেছিকৈ নাভাজো। ইয়াতে মই নিমখ দি দিম প্ৰয়োজন অনুসৰি। বিলাহী কেইটা আৰু বেঙেনাটো চাই আন্দাজমতে ইয়াতে নিমখ দি দিছো। আৰু তেলতে মই হালধিও দি দিম, বেছি নিদিওঁ হালধি গুড়া, অকণমান দিছো। এতিয়া অকণমান লৰাই দিম। গেছটো মই মিডিয়াম টু লো কৰি থৈছো, নহ'লে পিঁয়াজবোৰ বেছিকৈ সিজি যাব। এয়া পিটিকি লোৱা বেঙেনাটো ইয়াতে দি দিছো। আৰু এতিয়া লৰাই দিছো ভালকৈ। অকণমান লৰাই দিয়াৰ পাছতে মই ইয়াতে কাটি লোৱা জলকীয়াটো দি দিম। জলকীয়াটো সৰু সৰুকৈ কাটি ল'লো। জলকীয়াকেইটা কেঁচা জলকীয়াও দিব পাৰে। এতিয়াতো বন্ধৰ সময়, গতিকে কেঁচা জলকীয়া নাছিলে মই শুকান জলকীয়াকে দি দিছো। কেঁচা জলকীয়া দিলে গোন্ধটো বেছি ভাল লাগে। আৰু বিলাহীকেইটা মই দুফাল দুফাল কৰি কাটি ল'লো, এতিয়া দি দিছো। গেছটো মিডিয়াম টু লো কৰি মই ঘন ঘনকৈ লৰাই থাকিম, নহ'লে বেঙেনাটো পুৰি লোৱা সেইটো কাৰণে কেৰাহীত লাগি ধোৱা চান্স থাকে। এনেদৰে লৰাই লৰাই মই 1 মিনিটমান ভাজিলোঁ। আৰু এতিয়া মই ইয়াতে ধনিয়া পাত দি দিছো, মান ধনিয়া হয়। আৰু অকণমান এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগিব, বেছিকৈ ভাজিব নালাগে। বিলাহীকেইটা অকণমান লেৰেলি যোৱালৈকে ভাজি থাকিব লাগে। ঢাকি দিব নালাগে, এনেদৰে লৰাই লৰাই 50 ছেকেণ্ডমান ভাজি ল'লো। আৰু এতিয়া হৈ গ'ল। এতিয়া মই কাঢ়ি ল'লো এটা বাতিতে। এতিয়া ৰেডি হৈ গ'ল খাব পৰা এয়া বেঙেনা আৰু কণ বিলাহীৰ পিটিকা বুলি ক'ব পাৰি। ইয়াতে কেঁচা পিঁয়াজ কাটি দিওঁ বুলি ক'লেও পাৰি, ধনিয়া চনিয়া দি দিব পাৰি। খাওঁ বুলি ক'লে কেঁচা পিঁয়াজ দি দিলে আৰু ধনিয়া দি দিলে ইয়াতে বেছি ভাল লাগে। মই এনেদৰে এদিন বনাই খালোঁ, খাই ভাল লাগিলে, গতিকে আজি আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।